Hi guys, মই বৃষ্টিয়ে আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি পূজা চাবলৈ যাম বুলি ভাবিছোঁ আৰু ক'ত যাম আপোনালোকক দেখাই যাম বাৰু আৰু আপোনালোকে চালেগেনে বাৰু ক'ত চালেগে মোক কমেণ্ট কৰি জনাবচোন। তেন্তে এতিয়া মই ৰেডি হৈ লওঁ, তাৰ পাছত লগ পাই আছোঁ। ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'ল, তাৰ বাবে বেয়া নাপাব। এতিয়া আমি পাইছোঁহি ঘিনাই আৰু দেখাই যাওঁ, আপোনালোকক চাই থাকিব। আৰু এয়া দেখিছে পথাৰবিলাক ইমান ধুনীয়া সেউজীয়া হৈ আছে আৰু এনেকুৱা সেউজীয়া হৈ থাকিলে মোৰ মনটো বিৰাটেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন। দেখিছে এয়া আৰু দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। এইটো পূজা মণ্ডপ দেখিছে, এইটো নামৰূপ ৰেলৱে ষ্টেচনৰ ওচৰত পাতিছে। এতিয়া আমি পালোহি দেওবৰীয়া বজাৰ। ইয়াত দেওবাৰে বজাৰ বহে আৰু এয়া হাজবেণ্ডে ড্ৰাইভ কৰি আছে মনে মনে দেখিছে। আৰু ইয়াত বুধবাৰ দিনাও বজাৰ বহে, মহিলা বজাৰ। আৰু আপোনালোকক দেখাই যাম, ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইটো পূজা মণ্ডপ আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ, বেক চাইডে দেখাই দিছোঁ, এয়া চাওক। আৰু এইটো নামৰূপৰ মেইন পূজা মণ্ডপ, বজাৰ ভিতৰত আছে। এইটো দেখিছে, সেয়া আপোনালোকক দেখাই দিছোঁ। এতিয়া আমি গৈ আছোঁ নাহৰকটীয়ালৈ আৰু যিহেতু বহুত দিন ফুৰিব অহা নাই, ভাবিলোঁ টিপামতো অলপ সোমাই যাওঁ বুলি। তেন্তে ব'লক গৈ থাকোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি টিপাম ফাকে আহিছোঁ, আপোনালোকক দেখাম বাৰু। এতিয়া চাই থাকক ভিডিঅ'টো। এতিয়া দেখিছে টিপাম ফাকে বৌদ্ধ বিহাৰ লিখা আছে। এতিয়া আমি ভিতৰলৈ সোমাই যাব লৈছোঁ আৰু ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে আহি চাবচোন, বিৰাটেই ভাল লাগে। দেখিছে ইমান চাফা কৰি থৈছে। এয়া দেখিছে, আপোনালোকে কোনে কোনে ইয়ালৈ অহা নাই আহি চাবচোন, বিৰাটেই ভাল লাগে, ঠাণ্ডা পৰিৱেশ। এয়া দেখিছে ফুলবিলাক ইমান ধুনীয়াকৈ ৰুই থৈ দিছে। এয়া কটন প্লাণ্ট দেখিছে, ইমান মৰম লাগিছে দেখিবলৈ। আৰু আপোনালোকক দেখাই যাম, চাই থাকিব ভিডিঅ'টো। এয়া নাং বসুন্ধৰীৰ বিষয়ে লিখা আছে, আপোনালোকে আহিলে ভালদৰে চাব পাৰিব। এয়া নাং বসুন্ধৰী দেখিছে। এয়া আমাৰ ৰাইজসকল ফটো মৰাত ব্যস্ত। এয়া নাগ ৰজা, এয়া দেখিছে, ভালদৰে দেখাইছোঁ আপোনালোকক চাওকচোন।
এয়া খুৰীয়ে ফটো মৰাৰ কথা কৈছিলে ফটো মাৰিলোঁ বাৰু অলপ তাৰপাছত যিহেতু আমি পূজা চাবলৈ আহিছোঁ ইয়াত দেৰি নকৰোঁ এতিয়া তেন্তে গৈ থাকোঁ বলক আপোনালোককো দেখাই যাম চাই থাকিব এতিয়া আমি পূজা চাবলৈ বুলি গৈ আছোঁ যেহেতু যোৱা 2 বছৰ তেনেকৈ কোভিডৰ কাৰণে পূজা পতা নহ'ল সেয়েহে এতিয়া সকলোৱে কোভিড প্ৰটকল মানি পূজা চাবলৈ বুলি গৈছে যেহেতু এতিয়া আমি গৈ আছোঁ আৰু চাই থাকিব দেখাই যাম এতিয়া আমি নাহৰকটীয়া পালোহি আৰু মানুহ বেছি তেনেকৈ হোৱা নাই আগৰ নিচিনা আগতেতো গাড়ী মটৰ তেনেকৈ যাবই নোৱাৰি ইমান মানুহ হয় এতিয়া আমি দোকানত সোমাইছোঁ এইবিলাক ফুল চুল এইবিলাকে চাইছোঁ আৰু ল'বা নেকি তেন্তে দেখাই যাম চাই থাকিব খুৰী কেনেকুৱা লাগিছে খাই ফ্ৰাইড ৰাইচ আৰু ভণ্টিও তেন্তে এতিয়া আমি খাই লওঁ তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ এতিয়া আমি ঘৰৰ ওচৰৰ পূজাখনত সোমালোহি আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই